নমস্কাৰ। নমস্কাৰ, আপোনাৰ নামটো? মোৰ নাম শ্ৰী প্ৰিয়ৰাম দাস। আপুনি ক'ৰ পৰা আহিছে? মই মাজুলী এটকা মহন্তৰ ঠাই, মোৰ ঘৰ মাজুলীতে হয়। হয়, আপুনি যে ইয়ালৈ আহিছে, আপুনি আজি মানে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য হয়। আমি জানিবলৈ পাৰিছোঁ যে আপুনি সন্ত ৰামপাল মহাৰাজক গুৰু ৰূপে কিয় ধাৰণ কৰিলে আৰু তেখেতৰ জ্ঞানৰ আৰু আজি সমাজত যিবিলাক জ্ঞান চলি আছে সেই সমাজৰ মাজৰ জ্ঞানবিলাকৰ মাজৰ পাৰ্থক্যটো আপুনি আমাৰ দৰ্শকক অলপ বিস্তাৰিতভাৱে ক'ব নেকি? নিশ্চয়, নমস্কাৰ। মই এই ভাৱটোকে মই সুবিধা পাই ক'বলৈ পাই মই নিজেই আজি নিজেই ধন্য অনুভৱ কৰিছোঁ। আৰু মই প্ৰথমতে সত্য ভগৱানৰ সত্য পৰমেশ্বৰ কবি চাহেবক ধন্যবাদ দি আপোনাৰ সবকো ধন্যবাদ দি জগত আৰু ভকত সকলোকে প্ৰণিপাত জনাই মোৰ মনৰ অভিলাষখিনি মই ক'বলৈ সুযোগ পাই মই ধন্যবাদ আগবঢ়ালোঁ। কথা হ'ল কি, শাস্ত্ৰত লিখি থৈছিলে আমাৰ জগত আৰু ভকত মানে ভগৱানে নানান ৰূপে অৱতাৰ ধৰিছে, নানান ৰূপে যুগে যুগে অৱতাৰ ধৰি সমস্ত বেদ শাস্ত্ৰ আৰু তৈয়াৰী কৰি ভকতকো তেনেকৈ ঘৰে ঘৰে জন্ম দি পৃথিৱীৰ 3 লোকত জন্ম দি সমস্ত ঠায়ে ঠায়ে নিৰ্মাণ কৰি ভগৱন্তই থৈছে। কিন্তু কথা হ'ল কি, সত্য ভক্তিৰ পৰা সকলো আঁতৰত আছে। ভগৱানে এনেকুৱা এখন জাল চক্ৰ নিৰ্মাণ কৰি থৈছে যে যি কৰিব মোৰ তাক মই কৰিম সৰ্বনাশ, যি নেৰে মোৰ তাক তেওঁৰ মই দাসৰ দাস। এনেই এই চক্ৰপাতৰ নিৰ্মনা বুজিব নোৱাৰি শংকৰৰূপে অৱতাৰ লৈ অসমত অসমীয়া সমাজত এই ধৰ্মটো প্ৰচাৰ কৰিছিলে। যেনেকৈ আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ সবে পাই কৰিলে গুপুত কৰিয়া কপট। আকৌ শংকৰে সমস্ত শাস্ত্ৰখিনি কীৰ্তন দশম ৰত্নাৱলী ঘোষা গীতাৰ মাজত কবিৰ পৰমাত্মাৰ নামটো উল্লেখ কৰি থৈ গৈছে। যিসমূহ পুথিত কবিৰ পৰমাত্মাৰ নাম নাই সেইসমূহ পুথিৰ কোনো কাৰ্যকৰী পুথি নহয়, যিহেতু সেই পুথিখনৰ কোনো মূল্য নাইকিয়া মনুষ্যই সেই পুথিখন লিখিছে। মানে আপুনি ক'বলৈ খুজিছে যে মানে আমাৰ অসমত এতিয়া মানে যিবিলাক গ্ৰন্থ আমাৰ সমাজত চলি আছে সকলো গ্ৰন্থ যিখন গ্ৰন্থত কবি চাহাবৰ নাম উন্মুক্ত নাই, সেই গ্ৰন্থখনৰ মানে শিৰোধাৰ্য গ্ৰন্থ বুলি মানে আপুনি ক'ব বিচৰা নাই। যিহেতুকে আপুনি তেতিয়াহ'লে কোনখন গ্ৰন্থৰ আধাৰত এইখিনি কথা কৈছে যে এই জ্ঞানটো আপোনালোকৰ জ্ঞানটো মানে এই জ্ঞানটো কোনখন গ্ৰন্থৰ আধাৰত আপুনি ভক্তি সাধনাৰ বিষয়ে ক'ব বিচাৰিছে? নিশ্চয়, কথা হ'ল কি, শাস্ত্ৰৰ উত্তম গীতা, দ্বিতীয়ত ভাগৱত, তাৰ ওপৰত বুজি নাপায় যদি গুৰু চৰিত্ৰ আছে, তাৰ ওপৰত বুজি নাপালে আদি জমাল আছে। এইকেইখন মূল শাস্ত্ৰ জগতে বুজিবৰ কাৰণে ভগৱানে নানান ধৰণে চমৎকাৰ এটা ঠায়ে ঠায়ে থৈ দিছে। এতিয়া যিজন পৰমাত্মা কবিৰ পৰমাত্মা হয়, কবিৰ শব্দটো হ'ল অক্ষৰ ব্ৰহ্ম, তেওঁ কেতিয়াও ক্ষয় নহয়। এতিয়া অক্ষৰ ব্ৰহ্মটোকেই আমাৰ জগতে বুজি নাপায়। অক্ষৰ ব্ৰহ্ম মানে কি? এতিয়া যাৰ আছে পুণ্য সংখ্যাত সিহে পাতে হৰি কথাত কাণ। এতিয়া আমাৰ সমাজবিলাকত কথা হ'ল কি, জগতৰ সমাজবিলাকত নিজে বুজি নাপায় অত্যন্ত চালাক এজনক মানে ভাগৱত ব্যাখ্যা কৰিবলৈ লৈ আহে। নিজে সদায় জন্মৰ পৰা মৃত্যুলৈকে সকামৰ ধাৰ ভাগৱত কীৰ্তন দশম কীৰ্তন ৰত্নাৱলী ঘোষা গীতা পাঠ কৰি থাকে, কিন্তু নিজে অৰ্থ বুজি নাপায় পেলাই যিজনে একেবাৰে অত্যন্ত চতুৰ, মানে নিজৰ পেটটো বাদে আনৰ পেটৰ কথা ভাবিব নোৱাৰে, তেনে এজন পণ্ডিতক আনি পেলাই 40, 50, 60, 1 লাখ 1.5 লাখলৈকে তেওঁ বন্দবস্তি কৰি আনি ভাগৱত ব্যাখ্যা অনুষ্ঠান উদ্বোধন কৰে। গতিকে তেওঁক লক্ষ্য কৰিবলৈ যদি আপুনি ঘৰলৈ যায়, তেওঁ ভকতিটো বজৰুৱা। গতিকে বজৰুৱা ভকত। এতিয়া শাস্ত্ৰত লিখিছে যে সাধুৰ সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। যিখিনি নিয়মক পাখণ্ডৰ যুক্তিত পৰে, কীৰ্তনত পাখণ্ড মৰ্দন বুলি যিটো মানে আধ্যা লিখিছে, এই পাখণ্ড চৰিত্ৰখিনি তাত সম্পূৰ্ণ নিহিত কৰি থৈছে। এতিয়া আজিৰ জগতৰ মানুহখিনি আগৰ যিখিনি ভকতে সেই নিয়মখিনি পালন কৰি চলিছিলে। আজিৰ জগতত যিখিনি মানুহ আজিকালি যিসকল মানুহে সেই
অধ্যয়ন কৰিছে সেইখিনি এই যিখিনি পাষণ্ড চৰিত্ৰ পাষণ্ড মণ্ডনৰ যিখিনি অধ্যয়ন কৰি সেইখিনিকে অৱলম্বন কৰিছে, যিখিনি সত্য ভক্তি সেইখিনি উচ্ছেদ কৰিছে। সেইখিনি থাকিলে তেওঁবিলাকৰ লাভ নহয়। গতিকে এতিয়া আমি দেখা পালোঁ যে সত্য ভক্তি ভগৱানৰ এটা নাম সত্য ভগৱান, যিটো ভগৱানৰ হৰিৰো হৰি চৰণে লাগো অভয় চৰণে শৰণে মাগো। যিজন হৰি, আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে হৰি মানুহ আমি জগতৰ মানুহে, কিন্তু তাত শাস্ত্ৰত লিখি থৈছে যে হৰিৰো হৰি চৰণে লাগো অভয় চৰণে শৰণে মাগো। হৰিয়েও কাক? ব্ৰহ্মা বিষ্ণু মহেশ্বৰে শিৱৰটো দেখিছে আপোনালোকে, জটাধাৰী শিৱ মানে প্ৰকাণ্ড পৰ্বতৰ সমান জটা আছে। আৰু বিষ্ণু তেনেকৈ ব্ৰহ্মাৰটো দাড়ি চুলি দীঘলেই হৈ গৈছে, ফটোত দেখা পাইছেই সকলো জগতে। গতিকে তেওঁবিলাকে সাধনৰ মাৰ্গত কিমান মানে দীঘল দাড়ি চুলিৰে ভুবুকি হৈ আগৰ দিনৰ ঋষি নিয়মত ফটোত আবৃত্তি কৰি থৈছে। গতিকে তেওঁবিলাক সত্য ভগৱানক সাধনা কৰি অত যুগ ধৰি সাধনা কৰিলে। গতিকে আমাৰ সমাজত শংকৰে লিখি থৈ গৈছে শুদ্ধ ধৰ্ম, শংকৰে সেই শুদ্ধ ধৰ্ম প্ৰকাশ কৰি থৈ গৈছে যে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম দেৱসৱে পাই কৰিলে গুপুত কৰিয়া কপত। আকৌ কীৰ্তনৰ শেষত লিখিলে কলিৰ শেষত যত বুদ্ধগণ আছে কলিৰ শেষতে সত্য ধৰ্ম প্ৰচাৰিব পাছে। তেতিয়াহ'লে কলিতনো ক'ত কলি যুগত সঁচা ধৰ্মটো কোনে প্ৰকাশ কৰিছে? এতিয়া গুৰুসকলৰ ধৰ্মৰ মাজত আমি সোমাই চালোঁগৈ বিচাৰি খুচাৰি, যে তাত কৈছে যে লোভ মোহ কাম ক্ৰোধ এৰি ভজিলোঁ পূৰ্ণানন্দ হৰি, এনে বচনতা সাৰোগত কৰিলেহে ভক্তি লাভ কৰিব পাৰে। এতিয়া দেখিছোঁ যে জগতৰ মানুহে কেৱল সেই লোভখিনিকে সমাদৰ কৰি, যিখিনি বস্তু খালে ভক্তি আঁতৰ হৈ যাব, যেনে মাছ মদ মাংস মিছা বেচা আকৰ্ষণত তেখেতলোক মোহিত হৈ থাকে। গতিকে এনেবোৰ ভক্তিত আমি আকৰ্ষিত নহ'ব নোৱাৰি আমি সত্য ভক্তি বিচাৰি কাৰণ এই সত্য সমাজ এখন বিচাৰি আহি আমি সত্যলোক আশ্ৰমত উপস্থিত হ'লোঁ। হয়, আমি সকলোৱে জানো যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আমাৰ বাহিৰৰ দেশৰ লগতে সমান্তৰালভাৱে অসমতো বহুত আমাৰ ধৰ্ম প্ৰচাৰ কৰি থকা গুৰুসকল আমি দেখিবলৈ পাওঁ। আৰু তেখেতলোকে সকলোৱে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলিয়ে কয়, কিন্তু আপোনালোকে সেই গীতা ভাগৱতকে কৈছে যে শাস্ত্ৰৰ উত্তম হয়। কিন্তু সকলোৱেতো যেনেধৰণে ভক্তি কৰি আছে আমি দেখিবলৈ পাইছোঁ যে সকলোৱে সেই ৰাম কৃষ্ণ আৰু ব্ৰহ্মা বিষ্ণু মহেশ সকলোকে এখেতলোককে ভগৱান বুলি ভাবি তেখেতলোকক ভক্তি কৰি আছে। কি এই সাধনা মিছা নেকি? নিশ্চয়, কাৰণ গুৰুৱে লিখি থৈ গৈছে কৃষ্ণ একদেও দুসহাৰী কাল মায়া দুইৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ, সৃষ্টি থিতি অন্তকাৰী দেও তান্ত বিনে আন নাহিকেও, জানিবা বিষ্ণুহে সমস্ত জগতৰ। আমাৰ ভকতসকলে আমাৰ জগতৰ যিসকল মানুহে, এতিয়া আমি মানুহ বুলিহে ক'ব লাগিব, ভকত বুলি ক'ব নোখোজোঁ, যিহেতু তেখেতলোক মানুহৰ মূৰত তেখেতলোকে নাম কীৰ্তন কৰিছে কেৱল খাবলৈ আৰু জীয়াই থাকিবলৈ। মুক্তিৰ পথ তেওঁবিলাকৰ ওচৰত নাই, কাৰো ওচৰত নাই। সেইটো মই দি ক'ম, কোনোবা এজনে যদি আহে মোৰ ওচৰলৈ মই তেওঁক সুধিম যে শাস্ত্ৰত লিখিছে কি, আপোনালোকে কৰিছে কি? শাস্ত্ৰই কৈছে যে লোভ মোহ কাম ক্ৰোধ এৰি ভজিলোঁ পূৰ্ণানন্দ হৰি, যিজন হৰি, যাৰ নাম হৰি, যিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰে হৰি তেওঁবিলাকক জন্ম দিছিলে, তেওঁবিলাকেও জ্ঞানটো পাই পেলাই বুজিলে আমাক কোনে জন্ম দিলে, আমি কাক ভাবিলে আমি পূৰ্ণ মুক্তি গ্ৰহণ কৰিব পাৰিম। আপুনি ক'ব খুজিছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি আছে তেখেতলোকে অখিল ব্ৰহ্মাণ্ডৰ ৰচন কৰা নাছিল আৰু তেখেতলোক পূৰ্ণাংগ ভগৱান নহয়, এই কথা ক'ব খুজিছে। তেতিয়াহ'লে আপুনি আমাৰ দৰ্শকক জনাওক যে পূৰ্ণাংগ ভগৱান কোন? হয়, নিশ্চয় পূৰ্ণাংগ ভগৱান পৰমাত্মা কবিৰ চাহেব। হয়, কবি চাহেব বুলি যে কৈছে আপুনি, কবি চাহেব যে ভগৱান, এই কথা আপুনি ক'ৰ পৰা জানিলে আৰু ইয়াৰ প্ৰমাণ ক'ত আছে? হয়, এই প্ৰমাণ হ'ল জ্ঞান গংগা জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত। গীতাতে এই কথাটো পাব আপোনালোকে, যদি চাই আদিজমালত পাব, যদি চাই গুৰু চৰিত্ৰত পাব, কবিৰ পৰমাত্মা কবিৰ গোহাঁই বুলি, আৰু শংকৰৰ গুৰু কবিৰ হয়, তাত গুৰু চৰিত্ৰত সেই কথাটো আপুনি পাব। ৰাম ৰায়ৰ লগত যেতিয়া আপুনি ভ্ৰমণ কৰিবলৈ গৈছিলে, তেতিয়া তেখেতে যেতিয়া সেই
গুৰু আসনত মানে প্ৰণাম নজনোৱাকৈ গুচি আহিছিলে, তেখেতে বাট নেদেখা হ'ল। তেতিয়া তেওঁ সুধিছিলে যে তুমি এইখিনি যে গুৰু আসন এখন আছে বা মৰিশালী শ্মশান এখন আছিলে, তাত তুমি নজনালা নেকি? তেওঁ পৰমাত্মা হয়, পৰমাত্মাৰ সেইখন শ্মশান হয়। তেওঁ ক্ষয় ব্ৰহ্ম নহয়, অক্ষয় ব্ৰহ্ম, গতিকে তেওঁ ক্ষয় নহয়। আকৃতিতহে তেওঁ সেইটো হেৰিয়াৰ ছায়ামায়া এটা দেখুৱাই সেই ৰূপত তেনেকুৱা এটা কল্প দেখুৱালে। কিন্তু তেওঁ মৰিলেও অমৰ, তেওঁ কেতিয়াও নমৰে। তেনে প্ৰমাণ কৰিবৰ কাৰণে তেখেত পুনৰাই চকুৰে নেদেখি বোলে তাত প্ৰণাম এটা কৰাকৈ তেতিয়া তেওঁ প্ৰণাম নকৰে, মানে তেওঁ নেদেখা হ'ল। কৰা মুহূৰ্ততেই তেওঁ আগৰ স্বচ্ছ শৰীৰটো ঘূৰাই পালে আৰু স্বচ্ছ জ্ঞানটো ঘূৰাই পালে। এনেধৰণে সুন্দৰকৈ ব্যাখ্যা কৰি গুৰুসকলে নিৰ্মাণ কৰি থওঁতেও তেখেতলোক আজিৰ জগতৰ যিখিনি মানুহে কিয় এনেধৰণে জ্ঞান বিজ্ঞান তদং ৰহস্য চাৰিটা বস্তু জোকাৰি পোকাৰি ভাল ধৰণে উল্লেখ কৰিবলৈ চালেহে পুণ্য অৰ্জন হয়। আমি এতিয়া আগতে গম পাইছিলোঁ যে শাস্ত্ৰত পাইছিলোঁ যে গুৰুজন নামৰ লোভীয়া, ঘৰে ঘৰে দিছে নাম যাচিয়া যাচিয়া। আগৰ গুৰুসকলৰ মহত্ব হ'ল যিজনে শুদ্ধ ধৰ্ম, শুদ্ধ পবিত্ৰ আত্মা আছিলে, তেওঁ সেই জগতৰ মানুহে মুক্তি পাবৰ কাৰণে গৈ কোনোবা এজনৰ সত্য ভক্তিৰ সন্ধান দিছিলে। হেৰা তুমি এনেধৰণে ভক্তি কৰা, এনেধৰণে কৰ্ম কৰা, এনেধৰণে পাপৰ কাৰ্যকলাপবোৰ তুমি বাদ দিবা, ত্যাগ কৰিবা, এনেধৰণে জ্ঞান দিছিলেহি। কিন্তু কোনো ধৰণৰ দান দক্ষিণা লোৱা নাছিল। আজিৰ জগতত দেখিছোঁ যে ভাগৱত ব্যাখ্যা কৰিবলৈ হ'লেও 2 লাখ 1.5 লাখ 50-60 হাজাৰ টকা নিদিয়ে, মানে তেওঁবিলাকে ব্যাখ্যা কৰিবলৈ নাহে। গতিকে তাতেই দেখোন সমস্ত প্ৰমাণটো আছে। আপুনি ক'ব খুজিছে যে যিসকল আমাৰ মানে বাহিৰৰ দেশৰ লগতে আমাৰ অসমতো যিসকল মানে ব্যাখ্যাকাৰ আছে, ভাগৱত ব্যাখ্যাকাৰ আছে, তেখেতলোকে মানে নিজৰ পেটৰ কাৰণে তেখেতলোকে এটা মানে ধন টকা পইচা এইবিলাক মানে ইনকম কৰা জৰিয়াৰ বনাই আপোনাৰ ব্যাখ্যাকাৰ কৰি আছে, এই কথা ক'ব খুজিছে? হয়, নিশ্চয়। তেখেতলোকে নিজৰ জীৱিকাৰ পথ বিচাৰি তেখেতলোকে এই ভাগৱত ব্যাখ্যা কৰিবলৈ সুন্দৰ ৰহণ লগাই ক'ব, দুষাৰ নালত বেৰি লগাই ক'ব পৰাৰ সক্ষমতা আছে কাৰণেই তেখেতলোকক জগতৰ মানুহে মায়াৰ যিটো আবৃত্তিত মোহ যাবৰ কাৰণে তেখেতলোকে এনে কাৰ্য লিপ্ত হৈ থাকে। হয়, ধন্যবাদ। ধন্যবাদ।